দিনটো শুভ হওক। মৰম নামৰ কিতাপখনৰ চুটি গল্প ঘৰুৱা সাঁথৰৰ আজি চতুৰ্থ অংশ পাঠ কৰিবলৈ লৈছোঁ। মনুতনুৰ দেউতাকে মনত সঁচাকৈ বৰ কষ্ট পাইছিল। হয়, সিহঁত দুয়োটা নহয় যে কোনো এটা বিচনাত উঠিছিল, কিন্তু সিহঁতে কথাটো স্বীকাৰেই নকৰে। তাৰ মানে সিহঁত দুয়োটাই নাইবা যে কোনো এটাই মিছা কথা কৈছে। এই অকণ ল'ৰা দুটাই এতিয়াই মিছা কথা ক'বলৈ শিকিলে, এইটো বৰ দুখৰ কথা। সেইদিনা অফিচলৈ যাওঁতে মনুতনুৰ দেউতাকে বৰ দুখ কৰি গ'ল। মনুতনুহঁতে সঁচাকৈয়ে স্কুললৈ নগ'ল। তনুৱে দুপৰীয়া এবাৰ মাকক ক'লে, মই সঁচাকৈয়ে বিচনাত উঠা নাই মা। মনু ওচৰতে এঠাইত ৰৈ আছিল। সি ফট কৰে মাকৰ ওচৰ চাপি ক'লে, ময়ো নাই উঠা মা। সেইদিনা ৰাতি বিচনাত একেলগে শুই থাকোঁতে তনুৱে মনুক ক'লে, মইতো উঠা নাই। তই সঁচা কথা কৈ নিদিয় কিয়? মই জানো নহয় তই উঠিছিলি। তই মিছা কথা কোৱাৰ কাৰণে দেউতাই আজি ভাতেই খোৱা নাই বুজিছ। মায়ো ইমান কেইটামান ভাত খাইছে। কাইলৈ কিন্তু দেউতাই আমাক মাৰিব। মনুৱে ক'লে, ময়ো উঠা নাই। মই নাজানো নেকি? তই জানো দেখিছিলি? মনুৱে সুধিলে। নেদেখিলে কি হ'ব? মই উঠা নাই যেতিয়া তই উঠিছিলি, তনুৱে ক'লে। আচলতে বিচনাত মনু উঠিছিল, কিন্তু তনুৱে সি বিচনাত উঠা নাই বুলি মাক দেউতাকক বিশ্বাস কৰাবলৈ যিহকে কয়, মনুৱেও সমানে জোৰেৰে তাকেই কয়। নিজৰ বিচনাত শুই শুই মনুতনুৰ দেউতাক আৰু মাকেও ল'ৰা দুটাৰ কথাকে পাতি আছিল। দেউতাকে ঠিক কৰিছিল যিকোনো উপায়েৰে ল'ৰা দুটাৰ মুখৰ পৰা সঁচা কথা উলিয়াবই লাগিব। এই সৰু কথাটোত এৰি দিলে পাছলৈ বা সিহঁতে কিমান ডাঙৰ মিছা কথা ক'বলৈ শিকে। শেষত দেউতাকে মনুতনুহঁতৰ মাকক ক'লে, এটা কাম কৰোঁ, সিহঁতক সঁচা কথা ক'লে এটা টকা দিম বুলি ক'। তেতিয়া কিজানিবা কাম হয়েই। টকাটোৰ লোভত সঁচা কথা ক'লেও পাছততো তাক ধৰিব পাৰিম। পাছদিনা পুৱা মনুতনুৰ দেউতাকে বেৰত ওলমি থকা কেলেণ্ডাৰ এখনত আলপিন এটাৰে এটকীয়া নোট এখন খোজ মাৰি থৈ ল'ৰা দুটাক ক'লে, যেয়ে হৈ কাঢ়িবি তাকে টকাটো দিম। সেইদিনা পুৱা শোৱাৰ পৰা উঠাৰ পাছৰে পৰা কিন্তু মনুক বৰ গহীন দেখা গৈছিল। ৰাতি মনুৰ টোপনি যোৱাৰ অলপ সময়ৰ পাছলৈকে তাৰ টোপনি যোৱা নাছিল। মাক দেউতাকে যে সিহঁতক বেয়া বুলি ভাবিছে, দেউতাকে যে সিহঁতে মিছা কথা কোৱাৰ কাৰণে ভাত নোখোৱাকৈ আছে বুলি কৈছে, স্কুলৰ ল'ৰা ছোৱালীবিলাকে স্কুললৈ নোযোৱাৰ কাৰণটো শুনিলে সিহঁতক যে কিমান লাজ দিব, এইবোৰ কথা ভাবি তাৰ বেয়া লাগি আছিল। পাছত টোপনি যোৱাৰ আগে আগে সি ঠিক কৰিছিল, মনুৱেতো বিচনাত নাই উঠা বুলি ফাঁকি দিছে, গতিকে সিয়ে মই উঠিছিলোঁ বুলি কৈ দিব। তেতিয়া মাক দেউতাকৰ মনবোৰ ভাল হ'ব। সিহঁতে আকৌ স্কুললৈ যাবলৈ পাব। তাক হয়তো মাক দেউতাকে কিয় বিচনাত উঠিছিলি আৰু কিয় আগতে মিছা কথা কৈছিলি বুলি মাৰিবও পাৰে। মাৰে যদি মাৰক। ৰাতিপুৱা দেউতাকে টকাটোৰ কথা ক'লে যদিও তনুৱে কথাটোলৈ বৰ মন নিদিলে। 2 ঘণ্টামানৰ পাছত পঢ়া মেজখনৰ পৰা উঠি আহি
সি ৰাতি ভাবি থোৱা কথা মতে দেউতাকক লাহেকৈ ক'লে, বিচনাত মই উঠিছিলোঁ দেউতা। ওচৰতে থিয় হৈ থকা মনুৱে লগে লগে চিঞৰি মাৰি উঠিল, মই নিজে বোকা ভৰিৰে উঠিছিলোঁ, মই নিজে বিচনাত বোকা ভৰিৰে উঠিছিলোঁ আকৌ। মই উঠিছিলোঁ দেউতা, টকাটো মোক দিয়ক। তনুৱে ক'লে, তইতো উঠিছিলিয়েই, কিন্তু মই আগতে কোৱা কাৰণেহে তই কৈছ, দেউতা টকাটো মোক দিয়ক। তনুৱে কোৱা কথাটো সঁচা। দেউতাকে টকাটোৰ কথা কোৱাৰ পাছত মনুৱে 2 ঘণ্টা সময় এনেই পঢ়া মেজখনত বহি আছিল, কিন্তু একো কোৱা নাছিল। তনুৱে কোৱাৰ পাছতহে সি হৈ কাঢ়িছিল। মনু তনুৰ দেউতাকে ল'ৰা দুটাৰ কাণ্ড দেখি হাঁহি পেলালে। তোমালোকে নিশ্চয় বুজিছা, টকাটোক লৈ মনু তনুৰ দেউতাক মুস্কিলত পৰিল। তোমালোকেও ভাবাচোন এই টকাটোৰ গতি কি হ'ব। দেউতাকে যদি মনু আৰু তনুৰ ভিতৰত কাৰোবাক টকাটো দিয়ে, তেনেহ'লে কাক দিব বাৰু? কাক দিয়া উচিত হ'ব? এই কথাটো তোমালোকে ভাবা। আজিলৈ ইমানতে সামৰিলোঁ। কাইলৈ ঘৰুৱা সাঁথৰৰ শেষ অংশ পাঠ কৰিম। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। আপোনালোকৰ দিনটো শুভ হওক। শিক্ষকে গজেনক সুধিলে, কুকুৰৰ বিষয়ে লিখা তোমাৰ ৰচনাখন দেখোন দীপকৰ ৰচনাখনৰ লগত একেবাৰে একে হৈছে। গজেনে ক'লে, ছাৰ, আমাৰ ঘৰৰ ওচৰতে দীপকহঁতৰ ঘৰ। আমাৰ চুবুৰীটোত কুকুৰ মাত্ৰ এটা, সেইকাৰণে ৰচনা দুখনো একেই হৈছে ছাৰ। মৰম নামৰ কিতাপখনৰ চুটি গল্প ঘৰুৱা সাঁথৰৰ আজি শেষ অংশ পাঠ কৰিবলৈ লৈছোঁ। ঘটনাটো পাছত কি হ'লগৈ সেই বিষয়ে মই নকওঁ। তোমালোকে ভাবি কি পালা সেইটো নজনাকৈ ময়ে এটাইবোৰ কথা কৈ যাম। এইটো কথা মই ভাল নাপাওঁ। আমি সৰু থাকোঁতে স্কুলত এজন শিক্ষকে কোৱা কথা এষাৰ মোৰ সদায় মনত পৰে। তেখেতে কৈছিল, মই ইমানবোৰ কথা কৈছোঁ, কিন্তু তোমালোকৰ কাৰো মুখত দেখোন মাত এষাৰো নাই। তোমালোকেনো মই কোৱা কথা সকলো বুজি পাইছানে? যদি নাই পোৱা, তেনেহ'লে মাজে মাজে নুবুজা কথাবোৰ আকৌ সোধা নাই কিয়? তাৰমানে আচলতে মোৰ কথাবোৰলৈ তোমালোকে মনেই কৰা নাই। এনেই জলকা লাগি বহি আছা আৰু মনে মনে অইন কাৰোবাৰ কথা ভাবি আছা, নহয় জানো? ঠিক আছে, তেনেহ'লে তোমালোকে যদি মনেই নকৰা, তেনেহ'লে মইনো ইমানবোৰ কথা কৈ থাকিলে কি লাভ হ'ব? সেইখিনি কথা কৈ সেইদিনা ছাৰে বৰ দুখ কৰিছিল। পাছত আমি বুজিলোঁ, কিবা এটা কথা কাণত পৰিলে, কিবা এটা কথা পঢ়িলে সেই বিষয়ে নিজে অলপমান ভবাটো বৰ জৰুৰী। এনেকুৱা এটা কথাত এবাৰ বাইদেউ এজনীৰ লগতো মোৰ কাজিয়া হৈছিল। বাইদেৱে মোক সাঁথৰ এটা দি উত্তৰটো ক'বলৈ ক'লে। উত্তৰটো জানিবলৈ মোৰ বৰ মন গ'ল, পাছে ভাবিবলৈ অকণো মন নগ'ল। গতিকে বাইদেউক পেৰাপেৰি কৰিবলৈ ধৰিলোঁ। কোৱা না বাইদেউ, কি হ'ব? বাইদেৱে খং কৰি ক'লে, তোমাৰ মনটো ইমান পাতল, তুমি নিজে অকণো নাভাবা, কেৱল উত্তৰটো শুনিবলৈহে লাগে। এনেকুৱা ল'ৰাক সাঁথৰ দিয়েনে? আজিৰ পৰা মই তোমাক সাঁথৰ নিদিওঁ। পাছতহে বুজিলোঁ, হয়তো লগে লগে উত্তৰটো কৈ দিলে সাঁথৰৰনো আৰু কিটো মজা থাকে। এইবোৰ কাৰণতে মই মনু তনুৰ ঘটনাটোৰ পাছৰখিনি তোমালোকক কৈ দিব খোজা নাই।
তোমালোকে যে নিজে কিবা কিবি ভাবিছা সেইটো কথা মই গম পাবই লাগিব। তোমালোকে যদি একো নোকোৱা তেনেহ'লে আমাৰ সেই বাইদেউজনীৰ নিচিনাকৈ তোমাক আৰু হাতৰ নিদিওঁ বুলি খং কৰি বহি থাকিম। টকাটোৰ কি হ'ল সেইটো কথা বাৰু পাছলৈ থলোঁ। আজি মনু তনুহঁতৰ অইন এটা ঘটনা কওঁ। মনুৱে যে বিচনাত মই নাই উঠা বুলি মিছা কথা ক'লে, কিয় ক'লে বাৰু? সি বিচনাত বোকা ভৰিৰে উঠিছিল, গতিকে উঠিছিলোঁ বুলি চিধাই কৈ দিব লাগিছিল। কিন্তু কি কাৰণে সি মিছা কথা ক'বলগীয়া হ'ল? মিছা কথা তাক কোনে ক'বলৈ শিকালে? আৰু তনুৱে যে বিচনাত নুঠাকৈ মই উঠিছিলোঁ বুলি দুখটো গাত পাতি ল'লে, সি যে ঘৰখনত গণ্ডগোল হয় বুলি ইমান ভয় কৰিলে, তাৰ কাৰণ কি? এইবোৰ কাৰণৰ লগত মনু তনুহঁতৰ বহুত সৰু সৰু ঘটনা লগ লাগি আছে। তাৰে এটা ঘটনা কওঁ শুনা। আজিলৈ ইমানতে সামৰিলোঁ। কাইলৈ এটা নতুন কাহিনী লৈ আপোনালোকৰ ওচৰত চাপিম। ধন্যবাদ।